বন্ধু বান্ধৱীসকল ৰিংকু ব্লগছ এণ্ড ৰেচিপি চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰো ভালেই। আজি এইফালে আহিছোঁ এতিয়া ঘৰলৈ বুলি আৰু আহি এয়া পাই গৈছোঁহি। এয়া আমাৰ ঘৰলৈ আহোঁতে ৰাস্তাতে আৰ্মি কেম্পটো পাই এইফালে অলপমান মাংস লৈছোঁ দুপৰীয়া খাবৰ কাৰণে। আৰু যিহেতু ঘৰত লাই আছে এয়া আহি পাই দেখিছে টাইচনৰ ফূৰ্তি। টাইচন ইয়াক এতিয়া বিস্কুট এখন খাব দিলেহে সি মানে ৰখিব, নহ'লে এনেকৈয়ে থাকিব। আৰু এতিয়া এইফালে আহিছোঁ চব্জি বাৰীলৈ লাই শাক উঘালিবৰ কাৰণে, মাংসৰ লগত খাবৰ কাৰণে। আৰু এইফালে মায়ে এতিয়া খুতৰা বুটলিছে, এইফালে লাই শাক আনি পেলাই দেখিছে মাংসত দি দিলোঁ। আৰু এইফালে মাংস হৈ যোৱাৰ পিছত এইফালে লাহিও আহিলে স্কুলৰ পৰা। আৰু স্কুলৰ পৰা আহিয়ে সি প্ৰথমে খাই লৈছে তালৈ অনা চুপা চুপটো। কি যে ভাল পায় চুপা চুপটো খাবৰ কাৰণে। আৰু এয়া চুপা চুপ খালে, খাই পেলাই এতিয়া বোলে তাৰ লগত খেলিব লাগে। সেয়েহে ডমিন'জখিনি লৈ আহি কি যে বনাইছে চাবচোন আপোনালোকে। আৰু এইফালে তাৰ এইখন হৈছে গেটখন বোলে, আৰু এইটো গাড়ী থোৱা গেজটো এয়া দেখিছে কি বনাই আছে। আৰু এইফালে কি যে বনাব পাৰে নহয় তাই। আৰু এইটো বোলে তাৰ বেডৰুম, দেখিছে বেডৰুমটো, এইকেইটা মানুহ শুই আছে। আৰু এইটো হৈছে ড্ৰয়িং ৰুম, আৰু এয়া হৈছে তাৰ কিটচেন। এইবিলাক লৈ পেলাই তাই খেলি আছে। এইটো বোলে চিলিণ্ডাৰটো, ইয়াতে বোলে তাই কাঁহী বাতিবিলাক জাপিব। আৰু সেয়েহে এইবোৰ খেলি হৈ যোৱাৰ পিছত সিও গ'লগৈ মোক থৈ পেলাই। আৰু এইফালে চাওকচোন আপোনালোকৰ ৰোৱা দেখাইছিলোঁহে, পথাৰখন ধান কাটি শেষেই কৰিলে। আৰু এয়া এতিয়া ৰাতি বিয়া আছে ওচৰতে বৌহঁতৰ ঘৰত, সেয়ে বিয়ালৈ আহিলোঁ। টাইচনে ডান্স দিছে। আৰু আজি হৈছে নেক্সট দিনা। এয়া নেক্সট দিনা মই পাৰ্লাৰলৈ আহিছোঁ। আৰু পাৰ্লাৰত এতিয়া বহুত টাইম লাগিব, সেয়ে ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ। নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।